নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ধ্ৰুৱসকলে। আজি মই এই ভিডিঅ'টোৰ জৰিয়তে লাভলিনা বৰগোহাঁইলৈ মোৰ ফালৰ পৰা শুভেচ্ছা আৰু লগতে তেওঁ ভালদৰে আৰু খেলি আগুৱাই যাওক তাৰে কামনাৰে মই এই ভিডিঅ'টো বনাইছোঁ। তো লাভলিনা বৰগোহাঁইৰ বিষয়ে তো বহুতখিনি কথা আপোনালোকে জানিলে বা বহুতখিনি কথাৰ ওপৰত বৰ্তমানলৈকে বহুতকেইটা ভিডিঅ' চালে, কিন্তু মই আজি এই ভিডিঅ'টোৰ জৰিয়তে জনাম যে লাভলিনা বৰগোহাঁই বৰ্তমানলৈকে কি গেম খেলিলে আৰু তাত কি মেডেল পালে। তো তাৰে ওপৰত আমি ভিডিঅ'টো বনাইছোঁ, তো ভিডিঅ'টো শেষলৈ চাই থাকিব। 2017 চনত এছিয়ান ওমেন বক্সিং কম্পিটিশ্যনত 69 কেজি শাখাত তেওঁ ব্ৰঞ্জৰ মেডেল পাবলৈ সক্ষম হৈছিল। 2018 চনত কমনৱেলথ গেমত ওমেন বক্সিং কম্পিটিশ্যনত 69 কেজি শাখাত তেওঁ ব্ৰঞ্জৰ মেডেল অৰ্জন কৰিবলৈ সক্ষম হৈছিলে। 2019 চনত ৱৰ্ল্ড ওমেন বক্সিং চেম্পিয়নশ্বিপত 69 কেজি শাখাত তেওঁ ব্ৰঞ্জৰ মেডেল পাবলৈ সক্ষম হৈছিল। তাৰপিছত আহোঁ 2021 চনত এছিয়ান ওমেন বক্সিং কম্পিটিশ্যনত তেওঁ 69 কেজি শাখাত ব্ৰঞ্জৰ মেডেল পাবলৈ সক্ষম হৈছিল। সেই বিশেষ দিনটো হ'ল 29 আগষ্ট 2020। তো 29 আগষ্ট 2020ত তেওঁক অৰ্জুন ৰিৱাৰ্ডেৰে সন্মানিত কৰা হৈছিল